ফ্ৰান্সিছ থমছনে কৈছিলে, যদি তুমি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা। সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত। গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছে কৈছিলে, মই মাথো জ্ঞানৰ অনুৰাগী, জ্ঞানৰ বৃত্তিধাৰী মই নহয়। সঁচা কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে। যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বতঃসিদ্ধ বিষয়ত, তেতিয়াই দৰ্শনে পাতনি মেলে। অভিনয় শিল্পী মৰিছ চেভালিয়াই কৈছিলে, সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপতে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে। এমাৰছনে কৈছিলে, জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ। মাৰ্গাৰেট বুনেনে কৈছিলে, প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা।